নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ পখিলা কবিতাটিৰ শেষৰ ৰৈ যোৱাখিনি শিকাবলৈ ওলাইছোঁ। প্ৰথমতে তোমালোকে চাই লোৱা এইডাল ৰেফ চিন, আৰু এই ৰেফ চিনডাল কি হয়, আমি কোনো এটা বৰ্ণ বা আখৰৰ ওপৰত লিখোঁ। যেনেকৈ ধৰি লোৱা ৰৰ সলনি আমি ৰেফ লিখিম। যেনেকৈ বৰ্ণ ক, খ, গ, ঘ এইবিলাক হ'ল বৰ্ণ বা আখৰ। তেনেহ'লে ৰেফ যদি থাকে তাৰ ওপৰত, তেনেহ'লে এই ৰেফডাল অৰ্থাৎ ৰৰ উচ্চাৰণটো আখৰটোৰ আগত হ'ব। আকৌ দ্বিতীয় চিনটো তোমালোকে দেখিছা, এইডাল হ'ল ৰকাৰ। কি কাৰ? ৰকাৰ। আৰু ই বৰ্ণ বা আখৰৰ তলত থাকে। আৰু আখৰটোৰ উচ্চাৰণৰ ঠিক পিছতেই ইয়াক উচ্চাৰণ কৰিব লাগে। যেতিয়া এটা বৰ্ণ আৰু ৰকাৰ লগ হয়, দুয়োটাক আমি প্ৰায় একেলগে উচ্চাৰণ কৰিব লাগে যদিও প্ৰথমতে আখৰটো তাৰপিছত ৰকাৰৰ উচ্চাৰণ কৰিব লাগিব। আমি বাৰু কৈ দিম কেনেকৈ হয়, চাবা দেই। ইয়াতে চোৱা, প্ৰথমতে আছে ৰেফ। এতিয়া বৰ ওপৰত এডাল ৰেফ আছে, যিটো ৰেফৰ হ'লে আমি ৰ উচ্চাৰণ কৰোঁ। গতিকে এইটো কি হ'ব? ৰয় বৰ ব। ৰেফ হ'লে আখৰটোৰ ওপৰত বহে, আকৌ ৰেফৰ সলনি ৰ উচ্চাৰণ কৰিব লাগে। ঠিক তলতটোত আমি লিখিছোঁ ৰকাৰ। ই আখৰৰ তলত বহে। আৰু আখৰ বুজি পাইছা তোমালোকে নিশ্চয়? ক, খ, গ, ঘ যিমানবিলাক এইবিলাক আছে, সেইবিলাক আখৰ বা বৰ্ণ। এতিয়া চোৱা, প তলত ৰকাৰ ব্যৱহাৰ কৰিলে কি হ'ব? প যোগ ৰ সমান প ৰ প্ৰ। এতিয়া পৰ পিছতে, ঠিক পিছতেই ৰকাৰৰ উচ্চাৰণ হৈছে। চাওঁ, এতিয়া আমি ৰৰ সলনি ৰেফ যোগ কৰোঁ। আহা, ইয়াতে দিয়া আছে হ, ৰ, হ। আমি জানো যে ৰেফ সদায় কোনো এটা আখৰৰ আগত বহে, আগত বা ওপৰত লিখিব লাগিব। গতিকে আমি দেখা পাইছোঁ যে মূৰ্ধন্য হৰ আগত ৰ আছে। হ, ৰ, মূৰ্ধন্য হ। গতিকে আমি কি ক'ব লাগিব? এইটো হৰ হ। মূৰ্ধন্য হৰ আগত যিটো ৰ আছে, তাৰ সলনি যদি আমি ৰেফ ব্যৱহাৰ কৰোঁ, তেনেহ'লে কি হ'ব? হৰ হ। ঠিক আছে। তেনেকৈ ইয়াতে দিছে ব, ৰ, হ। আমি মূৰ্ধন্য হৰ আগত ৰ আছে, গতিকে এইটো কি হ'ব? বৰ হ। তেনেদৰে এইকেইটা কি হ'ব আমি চাই দিছোঁ তোমালোকক। চোৱা, যে হ, ৰ, হ আছিল, কি হ'ব? হৰ হ। ব, ৰ, হ, বৰ হ। এই ৰেফডাল আখৰৰ ঠিক ওপৰত বহুৱাব লাগে, আৰু আখৰটোৰ বা বৰ্ণটোৰ অলপমান আগতে উচ্চাৰণ কৰিব লাগে। যেনেকৈ বৰ হ, ৰটো কোৱাৰ পিছতহে আখৰটো ক'ব লাগিব। ঠিক আছে। গ, ৰ, জ, ন। গতিকে কি হ'ব ইয়াতে? গৰ্জন। ৰটো ইয়াতে জ্বৰ আগত আছে, সেইকাৰণে আমি কি কৰিম? জ্বৰ আগত ৰৰ উচ্চাৰণ কৰিব লাগিব, গৰ্জন। সেনেকৈ ক, ৰ, ম, কৰ্ম। থ, ৰ, ম, ধৰ্ম। দু, ৰ, দি, ন। দত হচৌকাৰে দু, ৰ, দৰ হচৌকাৰে দি, ন। এইটো কি হ'ব? দুৰ্দিন। আকৌ চোৱা, প, ৰ, ব, ত। বৰ আগত ৰ আছে, গতিকে পৰ্বত। কিছুমান আমি এতিয়া আকৌ শব্দ মাতিম। চোৱা, প, এইটো কি হ'ব? ৰয় বৰ ব। বৰ ওপৰত ৰেফ আছে, গতিকে আগতে ৰটো কম, পৰ্ব। ঠিক তেনেদৰে গৰ্ব, ধৰ্ম, কৰ্ম, পৰ্বত, সৰ্প, দৰ্জা। ব, ৰয়সৰ স, বৰ্ষ। দন্ত দ, ৰজৰ জ, তকাৰে যা, দৰ্জা। তোমালোকে মাতিব পাৰিছা নিশ্চয়? এইবিলাকৰ অৰ্থ নিশ্চয় জানা তোমালোকে? ঠিক আছে বাৰু, আমি কৈ দিছোঁ। পৰ্ব মানে এটা ধৰা কাৰ্যসূচী বুলি ক'ব পাৰি। গৰ্ব মানে অহংকাৰ। ধৰ্মৰ অৰ্থ ক'ব লাগিলে আমি যিবিলাক কৰণীয় ভাল কাম, যিটো কৰা উচিত, মানুহক সহায় কৰা বা কাৰোবাক প্ৰাৰ্থনা কৰা, ডাঙৰক শ্ৰদ্ধা কৰা, সকলোকে সন্মান কৰা, এইবিলাকে ধৰ্মৰ ভিতৰত পৰে, বা মানুহক সহায় কৰা। তোমালোকে কৰ্ম মানে নিশ্চয় জানা? কাম কৰা। পৰ্বত মানেতো তোমালোকে জানাই যে পৰ্বত ওখ ওখ শিল আৰু মাটিৰে অঞ্চল যি আগুৰি থাকে,
সৰ্প মানে তোমালোকে জানিছা নিশ্চয়, সৰ্প মানে সাপ। দৰ্জা মানে কি? দুৱাৰ। বৰ্ষ মানে বছৰ। আকৌ তৰ্জু মানে তুলাচনী, যিবিলাকেৰে জোখ-মাখ কৰা হয়। এতিয়া চাবা আমি ৰকাৰ জোখ শিকিম এতিয়া। ৰকাৰ আমাৰ ক'ত বহোৱা হয়? এটা বৰ্ণ বা আখৰৰ তলত লিখা হয়। যেনেকৈ চোৱা ইয়াতে দ যোগ ৰ। এতিয়া ৰৰ সলনি আমি যদি ৰকাৰ লিখোঁ তেনেহ'লে কি হ'ব? এইটো দ ৰ দ্ৰ। দৰ ঠিক পিছতেই ৰৰ উচ্চাৰণ কৰিব লাগিব। দ যোগ ৰ সমান দ ৰ দ্ৰ। আকৌ 2 নম্বৰটোত দিয়া আছে ম যোগ ৰ সমান কি হ'ব? ময়ৰম ৰ। আকৌ চোৱা প যোগ ৰ কি হ'ব? পইৰপ ৰ। ইয়াত শেষৰটোত আছে গ যোগ ৰ সমান গৈৰগ্ৰ। এতিয়া চোৱা দ যোগ ৰ সমান দৈৰদ্ৰ, আৰু দৈৰদ্ৰৰে কি হ'ব? আদ্ৰ। ম যোগ ৰ ম্ৰ, ময়ৰম্ৰৰে হ'ব তাম্ৰ। প যোগ ৰ সমান পৈৰপ্ৰ, পৈৰপ্ৰৰে হ'ব প্ৰণাম। গ যোগ ৰ সমান কি হ'ব? গৈৰগ্ৰ, যেনেকৈ অগ্ৰ। এতিয়া চোৱা আৰু কি আছে আমাৰ? আমি এই যুক্তাক্ষৰবিলাক ভালদৰে জানিব লাগিব। চোৱা ইয়াতে দিয়া আছে ভ যোগ দ যোগ ৰ। ইয়াতে দ আৰু ৰ এটা বাকচৰ ভিতৰত আছে, গতিকে দ আৰু ৰক লগ লগাব লাগিব। গতিকে কি হ'ব? ভ দৈৰদ্ৰ, ভদ্ৰ। আকৌ দ্বিতীয়টোত আছে গ যোগ ৰ, এটা বাকচৰ ভিতৰত আছে, সেই দুটাক লগ লগাই দিলে গ যোগ ৰ সমান গ্ৰ, আৰু যোগ হ, গ্ৰহ। আকৌ 3 নম্বৰটোত দিয়া আছে তালব্য হ যোগ ৰ, দুটা এটা বাকচৰ ভিতৰত আছে, দুটাক লগ লগালে শইৰস্ৰ, স্ৰ আৰু ম, শ্ৰম। এয়া চোৱা যে এতিয়া আৰু কিছুমান যুক্তাক্ষৰ লিখি দিছোঁ। হ যোগ ৰ সমান ৰ, ৰে হ'ব হ্ৰদ। ত যোগ ৰ সমান ত্ৰ। এতিয়া ত যোগ ৰ লগ লাগিলে এতিয়া ত আৰু ৰটো অলপমান কি হৈ যায়? তাত দেখাত তৈৰত্ৰটোত দেখাত বেলেগ হৈ গৈছে। এইটো তৈৰত্ৰ। পত্ৰ। 3 নম্বৰটো চোৱা হ যোগ ৰ সমান স্ৰ, স্ৰৰে হ'ব শ্ৰম। ভ যোগ ৰ সমান ফ্ৰ, ফ্ৰৰে হ'ব কি? ফ্ৰম। এতিয়া চোৱা আমি কিছুমান যুক্তাক্ষৰ ইয়াতে মিলাব দিছে। ন যোগ ম যোগ ৰ, ম যোগ ৰ এটা বাকচৰ ভিতৰত, গতিকে ময়ৰম্ৰ, নম্ৰ। আকৌ চোৱা ভ যোগ দৈৰদ্ৰ, গতিকে কি হ'ব? দৈৰদ্ৰতে দ্ৰ, ভদ্ৰ। ইয়াতে চোৱা গ যোগ ৰ একেলগে আছে, গতিকে গ্ৰ আৰু হ, গ্ৰহ। আৰু হ যোগ ৰ শ্ৰ ম, এইটো তুমি গম পাইছা। এতিয়া চোৱা আমি কি কৰিব লাগিব? প যোগ ৰ একেলগে আছে, গতিকে প্ৰ হ'ব, আৰু তাত যোগ না, প্ৰণা আৰু ম, প্ৰণাম। সেনেকৈ বাকীকেইটা হ যোগ ৰ, ৰ যোগ দ কি হ'ব? আমি চাম এতিয়া। এনেকুৱা যুক্তাক্ষৰবিলাক লগ লাগিলে কি হয়? যে এইটো চোৱা প যোগ ৰ প্ৰ নতাকাৰে নাম প্ৰণাম, এইটো হ যোগ ৰ হ্ৰদ। এতিয়া হ যোগ ৰ হ্ৰ হ'ল, আৰু দ লগ লাগিলে হ্ৰদ। এতিয়া প ত যোগ ৰ তৈৰত্ৰ, পত্ৰ। ঠিক আছে? এনেকৈ তোমালোকে চোৱা। এতিয়া আমাক মিলাব দিছে কি? ইয়াতে প্ৰ শব্দৰে কি কি শব্দ হ'ব? প্ৰৰ লগত আস্তানি দিয়া আছে, তোমালোকে দেখা পাইছা নিশ্চয় যে পৰ লগত এনে আস্তানি দিয়া আছে। গতিকে সেইটোৰ লগত যেতিয়া লগ লগাওঁ আমি কি হ'ব? সেইটো আমি চাব লাগিব। দেখা পাইছা নিশ্চয় কি হ'ব? প্ৰধান। ধানটো লগ লাগিলে প্ৰধান। আকৌ প্ৰৰ লগত লয় লগ হ'লে প্ৰলয়। আমি দেখুৱাইছোঁ বাৰু কি কি হ'ব। চোৱা প্ৰৰ লগত ধানটো লগ লাগিলে প্ৰধান, প্ৰৰ লগত লয় লগ লাগিলে প্ৰলয়, প্ৰৰ লগত হাৰ যোগ হ'লে প্ৰহাৰ, প্ৰৰ লগত দান যোগ হ'লে প্ৰদান, প্ৰৰ লগত চাৰ যোগ হ'লে প্ৰচাৰ, প্ৰৰ লগত কাৰ যোগ হ'লে প্ৰকাৰ, আকৌ প্ৰৰ লগত বাস যোগ হ'লে প্ৰবাস। এতিয়া চোৱা এটা কবিতা আছে আকৌ। হালি জালি পখিলি ফুল মধু বিচাৰি, আহে কেনে থেও ধৰি ঐ, ফুলাম পাখি মেলি নাচি নাচি উৰি, উলাহতে মতলীয়া হৈ। কতবাৰ আহে যায় ফুল ৰাণীক দেখা পায়, উলাহতে নাচে বতাহত,
পখিলাটিক দেখা পাই লাজতে মৰহি গৈ মুখ থাকে পাতৰ আঁৰত। ইয়াতে কি কোৱা হৈছে? পখিলা আৰু ফুলৰ কথা কোৱা হৈছে, যে পখিলাই হালি জালি নাচি মধু মানে মৌ বিচাৰে, ফুলৰ মৌ বিচাৰে, আৰু আহোঁতে বিভিন্ন অংগ ভংগীমাৰে আহে, আৰু নাচি নাচি একেবাৰে মতলীয়া হৈ যায়। এবাৰ নহয় এবাৰ পৰিল, আকৌ বেলেগ ফুলত গ'ল, আকৌ আহিল। এনেকৈ যেতিয়া ফুলক দেখিব তেতিয়া নাচে, একেবাৰে বতাহত নচাৰ দৰে নাচি থাকে। আৰু ফুলেও পখিলাটিক দেখা পালে কি হয়? লাজতে মৰহি যায়। আমিও যদি পখিলা হ'লোঁ হয়, আমিও উৰি ফুৰিব পাৰিলোঁ হয়, হয়নে নহয়? তোমালোকৰ মন যায়নে উৰি ফুৰিবৰ? বাৰু ঠিকে আছে। এতিয়া চোৱা, প শব্দৰে কিছুমান আমি প বৰ্ণৰে কিছুমান শব্দ গঠন কৰিব লাগে। প বৰ্ণৰে পৰে কি হ'ব? আমি কি হয় চাইছোঁ দেই। পৰে আমি কি লিখিব পাৰোঁ? পখিলা। প খৰচকাৰে খি, লতাকাৰে লা, পখিলা। প দন্ত দত উকাৰে দু ম, পদুম। প তাকাৰে পা, ন দীৰ্ঘকাৰে নি, পানী। তোমাৰ কি ন গম পাইছা নিশ্চয়? এইটো দন্ত ন। প তাকাৰে পা, দন্ত ন দীৰ্ঘকাৰে নি, পানী। আকৌ প তাকাৰে পা, হত হস্যইকাৰে হি, পাহি। আকৌ দিয়া আছে প তাকাৰে পা, ৰ, পাৰ। পাৰ চৰাই, হয়নে? আকৌ পত ৰকাৰে প্ৰ, মূৰ্ধন্য ন তাকাৰে না, ম, প্ৰণাম। আকৌ চোৱা, পত আকাৰে পা, ত, পাত। পখিলাৰ বিষয়ে কেইষাৰিমান বাক্য লিখিব লাগে। বাক্য মানে কি? পখিলাৰ বিষয়ে তুমি যি জানা, যেনেকৈ পখিলা দেখিবলৈ ধুনীয়া। তাৰপিছত আমি কি ক'ব পাৰোঁ আৰু পখিলাৰ কথা, যে পখিলাৰ পাখি আছে, পখিলাই ফুলৰ মৌ চুহি খায়, পখিলাই উৰিব পাৰে। তুমি যি জানা পখিলাৰ বিষয়ে ঘৰত লিখিবা দেই। এতিয়া চাবা, আমি কি কৰিব লাগিব? বাক্য ৰচনা। বাক্য ৰচনা মানে ধৰি লোৱা পখিলাৰ বিষয়ে তুমি কিবা এটা ক'ব লাগে। পখিলাৰ বিষয়ে যদি এটা বাক্য ৰচনা কৰিব লাগে, তাৰ মানে তুমি পখিলাৰ বিষয়ে যি জানা সেইটো কথা ক'লেই হৈ গ'ল। যেনেকৈ পখিলা দেখিবলৈ ধুনীয়া, বা পখিলাই ফুলৰ মৌ পান কৰে, লিখিব পাৰা। আকৌ বাগিচাৰ কথা তোমাৰ মনত যি আহে তাকেই লিখিব পাৰা। যে বাগিচাত ফুল থাকে, বাগিচাত পখিলা আহে, যি লিখা। বুজি পাইছানে? বাক্য ৰচনা মানে তুমি যি লিখিব দে সেইটোৰ বিষয়ে যি জানা লিখিলেই হৈ যায়। চোৱা এতিয়া, পখিলা দেখিবলৈ ধুনীয়া আমি লিখিছোঁ, বাগিচাৰ বিষয়ে লিখিছোঁ, বাগিচাত ফুল ফুলে। মৌ-মাখিৰ বিষয়ে লিখিব পাৰা, মৌ-মাখিয়ে ফুলৰ মৌ খায়। ভোমোৰাৰ বিষয়ে লিখিবা, ভোমোৰাই উৰিব পাৰে। তোমালোকে